নমস্কাৰ বন্ধু বান্ধৱীসকল আসাম টেক চেনেললৈ আপোনালোকক স্বাগতম। আজিৰ ভিডিঅ'টো ইনষ্টাগ্ৰাম ইউজাৰসকলৰ বাবে। যদি আপুনি ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰে তেন্তে এই দুটা হিডেন সিক্ৰেট সেটিং এতিয়াই অন কৰি লওক। আৰু সেকেন্ড সেটিংটো বহুতেই ইম্পৰ্টেন্ট, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। যদি আপুনি ইনষ্টাগ্ৰামত ষ্টৰি আপলোড দিয়ে আৰু আপোনাৰ ফ্ৰেণ্ড বা ফেমিলিৰ কোনোবাই ষ্টৰিটোৰ পৰা ৰিপ্লাই দি থাকে আৰু আপুনি সেই ষ্টৰিৰ পৰা ৰিপ্লাই দিয়া অপশ্যনটো অফ কৰিব বিচাৰে তেন্তে এই সিক্ৰেট সেটিংটো এতিয়াই অন কৰি লওক। সেটিংটো অন কৰাৰ বাবে আপুনি আপোনাৰ ইনষ্টাগ্ৰাম এপ্লিকেশ্যনটো ওপেন কৰি ল'ব। ইনষ্টাগ্ৰাম এপ্লিকেশ্যনটো ওপেন কৰি প্ৰফাইলত যাব। প্ৰফাইলত যাই ওপৰৰ ফালে দেখা পাব 3 লাইন আছে, ইয়াতে ক্লিক কৰিব। 3 লাইনত ক্লিক কৰি অলপমান স্ক্ৰল কৰিব আৰু আপুনি দেখা পাব মেছেজ এণ্ড ষ্টৰি ৰিপ্লাই, এই অপশ্যনটোত ক্লিক কৰিব। ইয়াতে ক্লিক কৰি আপোনালোকে দেখা পাই আছে ষ্টৰি ৰিপ্লাইজ, এই অপশ্যনটোত ক্লিক কৰিব। আৰু ইয়াতে আপোনালোকে দেখা পাই আছে এলাউ ষ্টৰি ৰিপ্লাই ফ্ৰম এভৰিৱান, মানে সকলোৱে ৰিপ্লাই দিব পাৰিব। এই অপশ্যনটোত অন হৈ আছে আৰু মই এতিয়া এই অপশ্যনটো বন্ধ কৰিব বিচাৰোঁ, গতিকে বন্ধ কৰাৰ বাবে আপুনি ডণ্ট এলাউ ষ্টৰি ৰিপ্লাই এই অপশ্যনটোত ক্লিক কৰি দিব। এতিয়া মোৰ ষ্টৰি ৰিপ্লাইটো ডণ্ট এলাউ ষ্টৰি ৰিপ্লাই হৈ গ'ল, মানে কোনেও আৰু মোৰ ষ্টৰিৰ পৰা কোনেও ৰিপ্লাই দিব নোৱাৰে। বন্ধু বান্ধৱীসকল, সেকেন্ড নম্বৰ সেটিংটো হ'ল ইনষ্টাগ্ৰাম এক্টিভ ষ্টেটাছ অফ। যদি আপুনি অনলাইন থাকিও কাৰোবাক অনলাইন বা এক্টিভ থকাটো দেখাব নিবিচাৰে তেন্তে এই সেটিংটো অন কৰি লওক। সেটিংটো অন কৰাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি দিয়ক আৰু ভিডিঅ'টো লাইক কৰি আপোনাৰ যদি কিবা কুৱেশ্যন থাকে তেন্তে কমেণ্টত নিশ্চয় জনাব। বন্ধু বান্ধৱীসকল, 2 নম্বৰ সেটিংটো অন কৰাৰ বাবে আপুনি ইনষ্টাগ্ৰাম এপ্লিকেশ্যনটো ওপেন কৰি প্ৰফাইলত যাই 3 লাইনত ক্লিক কৰিব। 3 লাইনত ক্লিক কৰি অলপমান স্ক্ৰল কৰিব আৰু যিটো মেছেজ এণ্ড ষ্টৰি ৰিপ্লাই এই অপশ্যনটোতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি কেনে আপোনালোকে দেখা পাব শ্ব' এক্টিভিটি ষ্টেটাছ, ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি কেনে এই যিটো অপশ্যন আছে এই অপশ্যনটো বন্ধ কৰি দিব। এই অপশ্যনটো বন্ধ কৰাৰ পিছতেই আপোনালোকে দেখা পাব এতিয়াৰ পৰা যদি আপোনালোকে ইনষ্টাগ্ৰামত এক্টিভ থাকে, অনলাইন থাকে, তেন্তে বেলেগ মানুহবিলাকে গম নাপায়। আপুনি অনলাইন থাকিলেও বেলেগৰ তাত আপোনাক অফলাইন দেখাই থাকিব।